खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। अदालगुरि जिल्लानि सिङाव थानाय हरिसिंगायाव हरिसिंगा समबाय समितिनि सनाथि मायथाइ फोरबोआ दिनै जानानै थाङो। थांनाय 50 बोसोराव बायदि जेंना जेंसि सौसिनानै सनाथि मायथाइ फोरबो खुंनो हाफैदों। बे हाबाफारियावनो आफादगिरि नेहाथारिजों लोगोसे ओनसोलनि मख'जाथाव गियानि गुनि सुबुंफोरा लोगोसे ओनसोलनि रायजो राजाफ्रा बे सनाथि मायथाइ फोरबो खुंनाय हाबाफारियाव नुजाथिदोंमोन। সেইকাৰণে আমি নথিপত্ৰ কিছু কালেকশ্যন কৰাত আমাৰ অসুবিধা হৈছিল। আপোনালোকে জানে যে সমবায় ঘৰত আছিল প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ দিনত অসমৰ আৰু যি আপুনি এজন মেম্বাৰ হৈ পেলাই সমষ্টি এইটো সমবায় সমিতি আজি 50 বছৰ জুবলি আজি পাতি আছে, এই ক্ষেত্ৰত কি কয়? আমি আসলতে সুখী 50 বছৰীয়া জুবলি পাতিব পৰাৰ কাৰণে আমি মেম্বাৰ হিচাপত আমি বহুত সুখী হৈছোঁ। ইয়াতে 73তে এইখন অনুষ্ঠিত হৈছিল, কিন্তু আজি আহি 50টা এটা মানে দিনত উপলি হ'ল। 50 বছৰ আমি উপলি কৰিলোঁ আৰু আমি যিধৰণে কাৰ্যকালত আমাৰ যিধৰণে আমি এতিয়া মই 2009ৰ পৰা 10ৰ পৰা এই আজি 2023লৈকে মই মেম্বাৰ হিচাপে ইয়াত কাম কৰি আছোঁ। কিন্তু আমি আগত থকা অৱস্থাত একেবাৰে অলপ সুচলীয়া অৱস্থাত আছিল, কিন্তু এতিয়া বহুত ভাল আৰু ৰাইজৰ সহায় সহযোগ আছে। আৰু ইয়াৰে বিশেষকৈ এজেণ্টসকল মেম্বাৰসকল সকলোৱে কিন্তু ইয়াতে এটা একাগ্ৰতাৰে কিন্তু কামটো কৰি আছে আৰু অনাগত দিনত আমি ইয়াতকৈও ভাল এটা অনুষ্ঠান বনাম বুলি আমি অসমৰ ভিতৰত এটা সৰ্বশ্ৰেষ্ঠ আমি সমবায় বনোৱাৰ কাৰণে আমি এটা পৰিকল্পনা হাতত লৈছোঁ। আজি আমি দেখা পালোঁ এতিয়া ধাম ধুম মানুহবিলাক আহি পেলাই ভিৰ ভাৰ আপোনালোকে মানে খোৱাটোও যোগাৰ কৰিছে, তো এই ক্ষেত্ৰত মনটো কেনেকুৱা অনুভৱ হৈ আছে? আমি আচলতে প্ৰত্যেক সাধাৰণ সভা বা মানে সাধাৰণ সভাতে ৰাইজক আমি মাতি পিনে সকলোকে ভাত পানী খুৱাই এটা সন্তুষ্ট কৰা এটা ব্যৱস্থা কৰোঁ। যিহেতুকে সমবায়ৰ লগত গোটেই মানুহে শ্বেয়াৰ হোল্ডাৰখিনি হওক, তেওঁলোকে ৰেচন কাৰ্ডৰ হওক সকলোৱে জড়িত, যিহেতুকে প্ৰতি বছৰে আমি সকলোকে মাতি ভাত পানী চাহ মিঠাই সকলোকে খোৱা ব্যৱস্থা কৰোঁ। এইবুলিও আমি জুবলি হিচাপত ইয়াতকৈ অলপ ডাঙৰ মানে আয়োজনেৰে তাৰমানে ভাত পানী খোৱাৰ ব্যৱস্থা কৰিছোঁ। এনে ইয়াৰ অন্তত কেইটা সমবায় আছে? না, সমবায় বুলি এজেণ্ট আমাৰ এজেণ্ট আমাৰ প্ৰায় 38টা এজেণ্ট আছে। এতিয়া 2-এটা আৰু বাঢ়িছে, এতিয়া 40টা মোটামুটি 40টা হ'ল। আকৌ ভৱিষ্যতৰ দিনত আকৌ এজেণ্ট মানে বাঢ়িব বুলি মই ভাবোঁ। কিছুমান ৰেভিনিউ ভিলেজ বহুত ডাঙৰ হৈ গৈছে, কিন্তু আমি এই 38টা 40টাই আমি সুন্দৰভাৱে কিন্তু এজেণ্টসকলেও কিন্তু পৰিচালনা কৰি আছে। আপোনাৰ লাষ্ট প্ৰশ্ন কৰোঁ মই, আপুনি যোনটো এতিয়া নতুন গাইডলাইন্স দি আছে চৰকাৰে, এই ক্ষেত্ৰত কিবা ক'ব নেকি? যোনটো মানে ৰেচন পানী ভগোৱাৰ টাইম টেবল এনেকুৱা দি আছে, এই ক্ষেত্ৰত কিবা ক'ব নেকি? নাই, চৰকাৰে যিটো তেওঁলোকে গাইডলাইন দিছে, কিছু ক্ষেত্ৰত কিন্তু সমবায় বা এজেণ্টসকলৰ অসুবিধা আহি পৰে। এতিয়া ফিংগাৰপ্ৰিণ্ট এনেকুৱা দিছে, কিন্তু ফিংগাৰপ্ৰিণ্টত কেতিয়াবা শ্বুট নকৰে। এতিয়া যেনিবা কিছুমান অনলাইনত এতিয়া কিছু মানে বেনিফিচিয়াৰীবিলাকৰ মেম্বাৰবিলাকৰ নাম অনলাইনত থাকে, কিছুমান অনলাইনত অট'মেটিক নাথাকে। অনলাইনে কিছুমান কিন্তু সমবায়বিলাকক অসুবিধা কৰিছে, কিন্তু কিছু ক্ষেত্ৰত কিন্তু চৰকাৰৰ গাইডলাইন কিন্তু সঁচাকৈ কিন্তু গ্ৰহণযোগ্য বা তেওঁলোকক মানে এটা ভাল পদক্ষেপ লোৱা বুলি আমি ক'ব পাৰোঁ। থেংক ইউ। অ'কে।